নমস্কাৰ আপোনাক সকলোকে ইয়ালৈ স্বাগতম খাৰুপেটীয়া চিকিৎসা হস্পিটেললৈ আজি 9 তাৰিখে আজি নৱেম্বৰৰ 9 তাৰিখে আমাৰ এখন নতুন হস্পিটেল মুকলি কৰিছোঁ খাৰুপেটীয়া ওদালগুৰি ৰোডত আৰু আশা কৰোঁ যাতে এই হস্পিটেলৰ পৰা খাৰুপেটীয়াৰ লগতে আমাৰ ওদালগুৰিৰ যোনখিনি জনতা যোনখিনি মানুহ তেখেতলোকৰো যাতে সহায় হয় আৰু তেওঁলোকেও যাতে এটা উন্নত মানৰ চিকিৎসা ইয়াত পাব পাৰে সেইকাৰণে সকলোকে আমি অনুৰোধ জনাইছোঁ যিকোনো প্ৰকাৰৰ সমস্যা হ'লে আমাৰ ইয়াত আহিব আৰু আমি যোনটো আমাৰ পোৰ্টেল আমাৰ যোনটো কণ্টেক্ট নম্বৰ সেইটো অতি শীঘ্ৰে আমি মুকলি কৰিম আৰু তাত কণ্টেক্ট কৰি আপোনালোকে যিমানখিনি পাৰে তাৰ সুবিধা গ্ৰহণ কৰিব পাৰিব হয় এখন প্ৰাইভেট হস্পিটেল এখন তথাপিতো প্ৰাইভেট হস্পিটেল হ'লেও আমাৰ হস্পিটেলত বহুখিনি আমি সুবিধা দিম যেনেকৈ আপোনাৰ 60 বছৰৰ ঊৰ্ধ্বত যোনখিনি মানুহ তেখেতলোকৰ কাৰণে বিশেষ ডিছকাউণ্ট থাকিব যেনিবা শিশু 10 বছৰৰ তলত তেওঁলোকৰ কাৰণেও ডিছকাউণ্ট আৰু পৰ্যায়ক্ৰমে আমি আমাৰ আয়ুষ্মান কাৰ্ডৰ সুবিধাৰ কাৰণে আমি চেষ্টা কৰিম যেটো আমাৰ এতিয়া প্ৰাৰম্ভিক স্থান এতিয়াই আমি গোটেইখিনি ক'ব নোৱাৰোঁ সময়ৰ লগতে আমি গোটেইখিনি কৰিম আৰু পৰ্যায়ক্ৰমে সেই কথাখিনি আপোনালোকক আমি অৱগত কৰিম এতিয়া প্ৰথম আমি ছুপাৰ স্পেচিয়েলিটিৰ কথা ভবা নাই ফ্ৰম ইনিচিয়েলি টু ষ্টাৰ্ট উইথ আমি মাল্টি স্পেচিয়েলিটিৰ কথা ভাবিছোঁ তাত আপোনাৰ চাৰ্জাৰী জেনেৰেল চাৰ্জাৰী গাইনকলজি মেডিচিন বিভাগ তাৰ লগতে গোটেই ব্লাড টেষ্টৰ আৰু শিশু বিভাগ শিশু ৰোগ বিভাগ আৰু লগতে গোটেইখিনি ব্লাড টেষ্ট এক্সৰে ECG সকলোখিনি ইয়াত উপলব্ধ হ'ব অপাৰেশ্যনৰ সুবিধা থাকিব ইয়াত সকলো ধৰণৰ অপাৰেশ্যন হ'ব আমাৰ খুব অত্যাধুনিক দুটা মডুলাৰ কক্ষ আমি বনাইছোঁ মডুলাৰ অপাৰেশ্যন থিয়েটাৰ বুলি যোনটো কোৱা হয় এটা HPLত বনোৱা বুলি কোৱা হয় আৰু এটা হৈছে আপোনাৰ PPGI বনোৱা হৈছে সেইখিনি উচ্চ মানদণ্ডৰ এটা অতি তাত আপুনি সকলো ধৰণৰ অপাৰেশ্যন কৰিব পাৰিব মই এজন চাৰ্জন হয় হয় আমাৰ বিভিন্ন জেগাৰ পৰা আমাৰ তেজপুৰৰ পৰা গুৱাহাটীৰ পৰা সকলোৰ পৰা স্পেচিয়েলিষ্ট ডক্টৰ আহিব পৰ্যায়ক্ৰমে আমি লগতে কাৰ্ডিঅ'লজি নেফ্ৰলজি নিউৰলজি সকলো বিভাগৰ ডক্টৰক আমি ইয়াত আহিব আৰু তেওঁলোকে ইয়াত চিকিৎসা প্ৰদান কৰিব কি কয় এই জেগাটোৰ নাম হৈছে নিজ নগাজান খাৰুপেটীয়া ওদালগুৰি ৰোড খাৰুপেটীয়াৰ পৰা ওদালগুৰিৰ পৰা ইন এণ্ড এৰাউণ্ড 15 কিলোমিটাৰ এৱে ফ্ৰম কলেজ খাৰু কি কয় অঞ্চলৰ ৰাজ্যৰ সহায় ভালেই পাইছোঁ আজি আমিতো ইমানখিনি নিমন্ত্ৰণ নিদিয়াৰ স্বত্তেও বহুখিনি মানুহ নিজৰ স্বতঃস্ফূৰ্তভাৱে আহিছে আৰু আমাক আঁকোৱালি লৈছে আৰু আশা কৰোঁ আগন্তুক দিনতো তেওঁলোকৰ পৰা তেনেকুৱা সহায় সহযোগিতা পাম হয় হয় আজি আমি চাইছোঁ আমি আজি গোটেইখিনি আমি মানে বিনামূলীয়াকৈ মুকলিকৈ পেচেণ্টখিনি চাইছোঁ জাষ্ট আমি কিবা এণ্ট্ৰি ফিজ এটা লৈছোঁ আৰু আজি আমি অপাৰেশ্যন আমি ৰাখিছোঁ যিখিনি অপাৰেশ্যন খুব কম মূল্যত কৰা হ'ব প্ৰায় হস্পিটেলৰ খৰচাত আৰু প্ৰায় সেইখিনি এম্বুলেঞ্চৰ সুবিধা থাকিব হয় এম্বুলেঞ্চৰ সুবিধা থাকিব আৰু আমি ভাবিছোঁ যদি সময় পিছত ভাল আমাৰ হস্পিটেল চলা দেখোঁ তেতিয়া আমি যিখিনি ওচৰ পাজৰৰ যোনখিনি ৰাইজ আমি ফ্ৰী এম্বুলেঞ্চ ছাৰ্ভিচ দিম বুলিও ভাবিছোঁ কাৰণ এইটো এতিয়াই ক'বলৈ দিগদাৰ কিন্তু সময়ৰ লগত আমি কৰিম বুলি মনেৰে আশা পাতি ৰাখিছোঁ ৰাইজক খাৰুপেটীয়া চিকিৎসা হস্পিটেলৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ এইটো হস্পিটেলটো আজি 9 তাৰিখৰ পৰা চবৰ বাবে মুকলি কৰি দিয়া হ'ল এইটো এটা মাল্টি স্পেচিয়েলিটি হস্পিটেল হয় তো আপোনালোকে চাগে বাকী ইনফৰমেশ্যনখিনি সকলোৱে গমেই পাইছে তো মই সেইবিলাক বস্তু নকওঁ মই অকণমান মেছেজ দিব বিচাৰিছোঁ যে আমাৰ সেই হস্পিটেলটোৰ মেইন উদ্দেশ্য হ'ল ৰাইজক উন্নতমানৰ আৰু সুলভ চিকিৎসা প্ৰদান কৰা আৰু আমাৰ ইয়াতে ইনফ্ৰাষ্ট্ৰাকচাৰ আছে আৰু এডভান্স মেডিকেল ইকুইপমেণ্টছবিলাক ৰখা আছে আৰু তাৰ লগতে আমাৰ যিমান ষ্টাফ আছে আমাৰ ষ্টাফখিনি ট্ৰেইনড ষ্টাফ হয় যাতে আমি এটা উন্নত চিকিৎসা দিব পাৰোঁ 24/7 আমাৰ ইয়াতে ইমাৰ্জেঞ্চি OT ICU তাৰ লগতে NICU যিটো বেচিকেলি বাচ্চাৰ কাৰণে হয় আৰু ইয়াৰ লগতে বিভিন্ন ধৰণৰ টেষ্ট ইয়াতে কৰা হয় আৰু ইয়াৰ লগতে আমাৰ এই হস্পিটেলটোৰ মেইন উদ্দেশ্য হ'ল মানুহৰ চিকিৎসা দিয়াৰ লগতে মানুহৰ মাজত স্বাস্থ্যৰ শিক্ষা আৰু স্বাস্থ্যৰ সজাগতা বৃদ্ধি কৰা আৰু ইয়াৰ লগতে আমাৰ এই অনুষ্ঠানখনৰ জৰিয়তে বহুতো কৰ্ম সংস্থাপন সৃষ্টি হৈছে আৰু আগন্তুক দিনত আৰু হ'ব আৰু ইয়াৰ লগতে আমি গোটেই হস্পিটেলৰ ফালৰ পৰা গোটেই ৰাইজক আহ্বান কৰিছোঁ যে আহক আমি একেলগে মিলিকিনে এটা ভাল স্বাস্থ্য অনুষ্ঠান গঢ়ি তোলোঁ আৰু আমাৰ অঞ্চলটোক আমি আগুৱাই লৈ যাওঁ ধন্যবাদ সেই গোটেইখিনি সুবিধা
সুবিধাৰ ইয়াতে ব্যৱস্থা কৰা হৈছে। ইয়াতে যিমান মেডিকেল ইকুইপমেণ্টছবিলাক আছে, যিমান সা সঁজুলি আছে, গোটেইকেইটা আমাৰ উন্নত মানৰ হয়। আমাৰ যিটো অ' টি আছে এইটো পূৰা মডুলাৰ অ' টি হয়। আৰু ইয়াৰ লগতে যিমান আছে প্ৰপাৰ ষ্টেৰিলাইজেশ্যন মেইনটেইন কৰা হৈছে। মই আপোনালোকক ক'লোৱে যে আমাৰ যিটো হেল্থ কেয়াৰ টিমটো বিল্ড কৰা হৈছে সেইটো এটা প্ৰপাৰ ট্ৰেইনড ষ্টাফ ৰখা হৈছে আমাৰ ইয়াতে। আৰু আগন্তুক দিনত আমাৰ আৰু ডাঙৰকৈ আৰু ভালকৈ আমি NABH, NABL এইবিলাকৰ হেৰি কৰি আছোঁ। তো আগন্তুক দিনত মানুহে সেইবিলাক সুবিধাও পাই যাব। NABHটো যিটো হয় সেইটো নেশ্যনেল এক্ৰিডিশ্যন ব'ৰ্ড অফ হস্পিটেল, যিটোৱে নেকি আমাৰ হস্পিটেলখন কিমান ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিছে, বস্তুখিনি বহুত প্ৰট'কলছ আছে, সেইবিলাক ফ'ল' কৰিছে নে নাই সেইখিনি বস্তু চায়। তো এই ৰাইজবিলাকৰ কাৰণে আমি আয়ুষ্মান ভাৰতৰ প্লেনিং কৰি আছোঁ। সেইটো অকণমান টাইম ল'ব, সেইটো প্ৰচেছিং হৈ আছে। 6 মান্থমান টাইম লাগিব, তাৰপিছত সেইটো অ'পেন হ'ব। আৰু মই আপোনালোকক অলৰেডি কৈছোঁৱে যে ইয়াতে সুলভ চিকিৎসা দিয়াৰ ব্যৱস্থা কৰা হৈছে। আৰু ইয়াৰ লগতে এই গোটেই অঞ্চলটোৱে উন্নতি হ'ব। অলৰেডি বহুতকেইটা এমপ্লয়মেণ্ট জেনেৰেট হ'ল আৰু ইয়াৰ লগতে আগন্তুক দিনত আৰু হৈ থাকিব। আপোনালোকৰ নিউজ চেনেলক ধন্যবাদ জনাইছোঁ। তাৰপিছত এইখন হস্পিটেল আমাৰ বিপ্লৱ ছাৰ, ৰূপম ছাৰ আৰু লগতে মোৰ জোঁৱাইও আছে ইয়াতে, একেলগে তিনিজনে হস্পিটেলখন খুলিলে। আমাৰ এই বৃহত্তৰ অঞ্চলৰ কাৰণে বহুত মানুহৰ উপকাৰ হ'ব। আগতে ধৰক আমাৰ পেচেণ্টবিলাক বিপ্লৱ ছাৰক বিচাৰি তেজপুৰতহে গৈছিল। আজিকালি ইনশাল্লাহ আৰু যাব নালাগে, ঘৰৰ ওচৰতে নিয়াৰেষ্ট খাৰুপেটীয়া টাউনতেই পালে। সিহঁতৰ ট্ৰিটমেণ্টো ভাল আৰু বহুত চাৰ্জাৰী ডক্টৰেও আৰু বিভিন্ন ডিপাৰ্টমেণ্টৰ ডক্টৰো থাকিব। বিভিন্ন ডক্টৰ আপোনাৰ লেডিজ, এই আপোনাৰ জেণ্টছ চব ডাক্তৰে থাকিব, গাইনো থাকিব, শিশু ডাক্তৰ থাকিব, মেডিচিন থাকিব, চববিলাক ডিপাৰ্টমেণ্টৰ ডক্টৰ থাকিব। সেইকাৰণে আমাৰ এই অঞ্চলৰ কাৰণে বহুত ভাল হৈছে, বহুত ভাল হৈছে। ভিতৰুৱা অঞ্চল এইটো। আমাৰ ৰাইজৰ আৰু বহুত সুবিধা হ'ল। গুৱাহাটী কেতিয়াবা তেজপুৰ যাব লগা হৈছিল, বৰ্তমান যাব নালাগে। সেইকাৰণে এইখিনি আৰু ধন্যবাদ।